Hi, hello, namaskar, সকলোকে and welcome back to my channel Manjita's Little World once again. আৰু আজি again মই আপোনালোকৰ ওচৰত এটা ৰেচিপি ব্লগ শ্বেয়াৰ কৰিম বুলি ভাবিছো and as usual ডিনাৰ টাইম হৈ গৈছে মই অফিচৰ পৰা আহিছো ফ্ৰেছ হৈছো এতিয়া মই বনাব লৈছো সো ভাবিছো যে বনাব লৈছো যেতিয়া কিয়নো ৰেচিপিটো শ্বেয়াৰ কৰো আপোনালোকৰ লগত সো আজি মই ভাবিছো কল পচলাৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোকে সকলোৱে ভাল পায় আমাৰ অসমীয়া খাদ্য হয় আৰু খুবেই ভাল হয় উপকাৰী হয় আমাৰ কাৰণে সো তেতিয়াহলে বেছি পলম নকৰো ৰেচিপিটোলৈকে আগবাঢ়ো সো পচলা বনাবৰ কাৰণে ইয়াতে মই পচলা কাটি লৈছো ইয়াত মই মসুৰ দাইল অকনমান ভিজাই থৈছিলো অকনমানে থৈছো ভিজাই পিনে আৰু মসুৰ দাইলেৰে বনাম কাৰণে মসুৰ দাইল লৈছো ইয়াৰ বাহিৰে মই আলু দুটা মিডিয়াম সাইজৰ লৈছো এইখিনি মই এনেকুৱাকে টুকুৰাকে লৈছো এনেকুৱা ডাঙৰ ডাঙৰ অকনমান টুকুৰা কৰি ইয়াৰ বাহিৰে ইয়াত আদা নহৰু লৈছো দেন জলকীয়া মই কেঁচা জলকীয়া 4টা লৈছো আপোনালোকে কমকেও ল'ব পাৰে যদি কম বেছি জ্বলা নাখায় দেন তেজপাত এখিলা লৈছো দুটা শুকান জলকীয়া লৈছো আৰু পিয়াজ কাটি লৈছো এইখিনি বস্তু যোগাৰ কৰি লৈছো পচলাৰ কাৰণে বিশেষ একো নালাগে আৰু পচলা বেলেগ বেলেগ ধৰণেও বনাব পাৰি মই মসুৰ দাইলেৰে বনাম কাৰণেহে মসুৰ দাইলটো দিয়াইছো সো বাকিখিনি মই আপোনালোকক দেখাই আছো গেছৰ ফ্লেম অন কৰি দিলো আৰু কেৰাহী বহাই দিলো ইয়াতে মই এটা কথা কৈ দিব বিচাৰিছো যে এইটো কেৰাহীটো আপোনালোকে দেখি ভাবিব পাৰে এইটো লেতেৰা কেৰাহী কিন্তু তেনেকুৱা একো নহয় কেৰাহীটো সাফা হয় ভাল হয় আৰু মই বনাই পিনে এইটো কেৰাহীতে ভাল পাওঁ একচুয়ালি সেইকাৰণে মই ইউজ কৰো এইটো কেৰাহী বেছিকে কিন্তু একচুয়ালি কেৰাহীটো পুৰণা হৈছে বহুতখিনি সেইকাৰণে এনেকুৱা হৈছে সেইকাৰণে মই লগতে আপোনালোকক এইটো কথা জনাই দিছো ভাবিব পাৰে আপোনালোকে সেইকাৰণে মই কৈ থৈছো কথাটো মই এইটো আসলে বনাই মোৰ ভাল লাগে এইটো কেৰাহীত মই সেইকাৰণে এইটো ইউজ কৰো কেৰাহী মোৰ গৰম হৈ গ'ল আৰু ইয়াতে এতিয়া মই তেলটো দি দিছো মিঠাতেল ইউজ কৰিছো মিঠাতেলে ইউজ কৰিব লাগে এইবোৰৰ কাৰণে সো মিঠাতেলটো অকনমান দি দিলো তেল মোৰ গৰম হৈ গৈছে সো হেপিনে মই এটা তেজপাতটো লগতে মই শুকান জলকীয়া দুটা দি দিছো এতিয়া ইয়াত মই পিয়াজখিনি দিছো পিয়াজখিনি দি পিনে অকনমান মিক্স কৰি দিছো গোটেইখিনি এতিয়া ইয়াত মই দি দিছো আদা নহৰু এই আদা নহৰুখিনি মই অকনমান খুন্দি লৈছো পেষ্ট কৰি তললেও হ'ব এতিয়া পিয়াজ আদা নহৰু এইখিনি অকনমান ফ্ৰাই হ'ব দিছো মই এইখিনি মিক্স কৰি দিলো পিয়াজ নহৰু ফ্ৰাই হোৱাৰ পিছত মই ইয়াত আলুখিনি দি দিছো আলুখিনি দি পিনে ইয়াত মই অকনমান হালধি আৰু নিমখ দি দিছো নিমখ মই একেবাৰে বেছিকৈ দিয়া নাই পিছত লাগিলে দিম আলুটো আপোনালোকে এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'ব পাৰে কিন্তু মই এক্সট্ৰাকে ফ্ৰাই কৰা নাই এবাৰতে কৰি দিছো ফ্ৰাইটো আৰু আলু আপোনালোকে স্কিপ কৰিব পাৰে কোনো কথা নাই অকল মসুৰ দাইলেৰো বনাব পাৰে বাট মই আলুটো দিছো তেতিয়া অকনমান কোৱান্টিটিটো বেছি হয় প্লাস টেষ্টটো অলপ খাব বেছি ভাল হয় জুইৰ ফ্লেমটো এতিয়া মই কমাই থোৱা আছিল আলুখিনি অকনমান টাইম ঢাকি থৈছিলো ভিজিবৰ কাৰণে এতিয়া ইয়াত মই দি দিম দালিখিনি এয়া মই ভালদৰে ধুই লৈছো আৰু এইখিনি মই হাফ এন আৱাৰ এটলিষ্ট ভিজাই থৈছিলো সো এতিয়া মই দালিখিনি দি দিছো দালি আপুনি যিমান সময় ভিজাই থব পাৰে সিমানে ভাল অতি সোনকালে ভিজিব নহলে দালিটো ভিজোতে অকনমান টাইম লাগি যায় এয়া দালিখিনি দি দিছো মই এতিয়া দালিখিনি অকনমান আৰু মিক্স কৰি দিম আৰু দালিখিনি অলপ ফ্ৰাইও হ'ব লাগিব এতিয়া ইয়াত মই জলকীয়া কেইটা দি দিছো এইখিনি মই এগেইন অকনমান টাইম ঢাকি থৈ দিম কাৰণ আলুখিনি ভালদৰে ভিজিব লাগিব আৰু দালিও ভালদৰে ভিজিব লাগিব তাৰ পিছত মই পচলাখিনি দি দিম ইয়াতে জুইৰ ফ্লেমটো কমাই থোৱা আছে মোৰ মই অকনমান টাইম আকৌ ঢাকি থৈছো এতিয়া মই চাইছো আলু ভিজিছেনে নাই আলু অলমোষ্ট ভিজি গৈছে মছলা কিন্তু মই একো বেলেগ ইউজ কৰা নাই মছলা আপোনালোকে যদি বিচাৰে দিব পাৰে জিৰা বা অন্য বস্তুবোৰ মই কিন্তু একো দিয়া নাই আৰু পচলাখিনি এতিয়া মই ইয়াতে দি দিছো গোটেইখিনি পচলা আপোনালোকে ইয়াতকে মিহিকৈও কাটি ল'ব পাৰে কোনো আৰু ৰুকনিটো কিছুমানে ৰুকি দিব পাৰে তেতিয়াও সোনকালে সিজি যায় বা ফ্ৰাই হয় মই কিন্তু বৰ বেছি মিহিকৈ কাটা নাই নৰ্মেল হিচাপতে কাটিছো আপোনালোকে কাটিব পাৰে এয়া এতিয়া মিক্স কৰি দিছো গোটেইখিনি আলু অলমোষ্ট সিজি গৈছে আৰু বাকি যিখিনি সিজিবলগীয়া থাকে সেইখিনি সিজি যাব পানী দিলে দালিখিনিও ভালদৰে সিজি যাব আলু ভালকৈ সিজি যাব গোটেইখিনি একেবাৰে ধুনীয়াকৈ মিক্স হৈ যাব আৰু মিক্স হ'লেই ভাল লাগিব খাই পিনে এতিয়া অকনমান টাইম মই ভালদৰে আৰু পচলাখিনি এতিয়া হ'বলৈ দিম পচলা সিজোতে অকনমান টাইম লাগিব
কিছুমানে খাৰ দি পিনেও সিজায়, মই খাৰ নিদিওঁ কাৰণ মই অলৰেডি হালধি দি দিছোঁ। এইখিনি মই অকণমান টাইম ঢাকি থৈছিলোঁ, এতিয়া ঢাকনিখন গুচাই পিনে মই অকণমান এতিয়া আৰু মিক্স কৰি দিছোঁ। পচলাখিনি অলপ সিজিব লাগিব, কিন্তু ভালদৰে অলপ টাইম লাগিব। আলু হৈ গৈছে, দালিও হৈ গৈছে, দালিটো ফ্ৰাইটো হৈ গৈছে, পানী দিলে ধুনীয়াকৈ মিক্স হৈ যাব, ফুলি উঠিব দালিখিনি পানী দিলে। কিন্তু আপোনাৰ পচলাখিনি অকণমান টাইম লাগিব আৰু এইখিনি মই অকণমান আৰু ল' ফ্লেমত এনেকৈ ঢাকি ঢাকিয়ে মই সিজাম। তাৰপিছত পানী অলপ দি দিম, ফ্ৰাই হ'লে ভালদৰে। ফ্ৰাই হৈছে অলপ চলপকৈ আৰু সিজি গৈছে পচলাখিনি। পচলা আচলতে আপোনালোকে কাটিলে ওপৰৰ লেয়াৰটো নিদিব, ওপৰৰ লেয়াৰটো অলপ ডাঠ থাকে, সেইটো সিজোতে টাইম লাগে। ভিতৰৰ লেয়াৰখিনি দিব, ভিতৰৰ লেয়াৰটো বেছি টাইম নালাগে সিজোতে আৰু খুব কোমল থাকে, কাটিলে এনেও গমেই পোৱা যায় যেতিয়া আমি কাটো পচলাটো, তেতিয়া ওপৰৰ লেয়াৰটো অলপ ডাঠ ডাঠ হয়, কিন্তু আপুনি যেতিয়া ভিতৰৰখিনি কাটিব খুব কোমল থাকে আৰু চফ্ট থাকে কাৰণে ধুনীয়াকৈ ইজিলিকৈ কাটিব পাৰি। চ' এতিয়া এইখিনি হৈছে অলমষ্ট, আলু একদম ধুনীয়াকৈ সিজি গৈছে। পানী দিয়াৰ আগতে মই এতিয়া অকণমান জুইৰ ফ্লেমটো বঢ়াই দিছোঁ, অলপ আৰু ভালদৰে ফ্ৰাই হওক। জুইৰ ফ্লেমটো এতিয়া মই ঢাকি নথওঁ আৰু জুইৰ ফ্লেমটো বঢ়াই দিয়া হৈছে। এতিয়া ইয়াতে মই এতিয়া পানী দিম, পানী দিলে অলমষ্ট হৈয়ে যাব আৰু বেলেগ একো দিবলগীয়া নাই। যেনেকৈ কৈছোঁ মই মছলা আপোনালোকে নিজৰ মতে দি দিব পাৰে, যদি জিৰা বা ধনিয়া পাউডাৰ তেনেকৈ দিব বিচাৰে। মই একো নিদিওঁ, মই লাষ্টত জাষ্ট অকণমান গৰম মছলা এড কৰিম আৰু এইখিনি যাতে লাগি নধৰে আপোনালোকে তলত অকণমান এনেকৈ লাহে লাহেকৈ লৰাই থাকিব। এইখিনি হৈয়ে গৈছে অলমষ্ট, মই জাষ্ট ইয়াতে পানী অলপ এড কৰিম। গৰম পানীয়ে ইউজ কৰিছোঁ, ঠাণ্ডা পানী দিলে অকণমান আপোনাৰ টাইম লাগে গৰম হওঁতে পানীখিনি, সেইকাৰণে গৰম পানী দিলে ভাল হয়। আৰু পানীটো সেইটো হিচাপত দিব যাতে আপোনাৰ বস্তুখিনি ভালদৰে সিজিবৰ কাৰণে যিখিনি লাগে সিমানখিনিয়ে দিব, অতিমাত্ৰ বেছিকৈ নালাগে দিবৰ কাৰণে। আৰু যদি আমি পচলা ফ্ৰাই কৰি পিনে অকল খাওঁ তেতিয়াহ'লেতো পানী দিবই নালাগে। মই এতিয়া দালিটো দিছোঁ কাৰণে আচলতে পানী দিবলগীয়া হৈছে, নহ'লে নিদিলেও হ'লেহেঁতেন। জুইটো অকণমান ল' ফ্লেমত ৰাখি মই ঢাকনিখন দি থৈ দিম। এইখিনি তাৰপিছত মই লাহেকৈ কম জুইত সিজিব দিম। দালি সিজি গৈছে, পূৰা একদম মিক্স হৈ গৈছে, আলু একেবাৰে গলি গৈছে, আলু একদম সিজি গৈছে ধুনীয়াকৈ, একো নাই। আৰু পচলাও আমাৰ একেবাৰে মিহি হৈ গৈছে, ধুনীয়া হৈ গৈছে। পানীখিনি জাষ্ট অকণমান আৰু কুহিব লাগিব, পানীখিনি কুহি গ'লে মই তাৰপিছত আৰু জুইৰ ফ্লেমটো অফ কৰি দিম। আৰু মই টেষ্ট কৰি চাম, অকণমান নিমখটো যদি কম হয় মই নিমখ দি দিম। আৰু এতিয়া ইয়াতে অকণমান মই গৰম মছলা দিম, নিদিলেও হৈ যায় যদি আপোনালোকে নিদিয়াকৈ থাকে, কোনো কথা নাই। মই অকণমান খালি গৰম মছলা দিছোঁ। এতিয়া এইখিনি অকণমান আৰু মিক্স কৰি দিছোঁ। জুইৰ ফ্লেমটো এতিয়া কিন্তু মোৰ হাই হৈ আছে, মই ল' ফ্লেমত ৰখা নাই, কাৰণ এতিয়া অলমষ্ট গোটেইখিনি হৈ গৈছে। পানীখিনি জাষ্ট সিজিলেই হৈ গ'ল, পানীখিনি জাষ্ট শুকালেই হৈ গ'ল। পচলাৰ গোন্ধটো একচুৱেলি মই বহুত ভাল পাওঁ, পচলাৰ গোন্ধটো বহুত ভাল লাগে। আৰু পচলা আমাৰ কাৰণে আচলতে বহুত উপকাৰীও হয়। যাৰ যাৰ ধৰি লওক ইউৰিক এচিড আছে তেনেকুৱা মানুহৰ কাৰণেতো খুবেই ভাল হয় পচলাটো। পানী একেবাৰে শুকাই গৈছে আৰু দেখিব ইমান ধুনীয়া হৈছে পচলাটো, আৰু গোন্ধটো এটা ইমান ধুনীয়া স্মেল আহিছে পচলাৰ, মইতো বিৰাটেই ভাল পাওঁ গোন্ধটো। চ' এই পানী শুকাই গ'ল, একেবাৰে হৈ গৈছে। জুইৰ ফ্লেমটো এতিয়া মই অফ কৰি দিম, কমপ্লিটলি হৈ গৈছে। এতিয়া অকণমান সময় মই অফ কৰি পিনে ঢাকনিখন দি থৈ দিম। চ' আজি পচলা আমাৰ ৰেডি হৈ গ'ল, আৰু এয়া মোৰ থালখন ৰেডি হৈ গ'ল। মেইন ৰেচিপিটো হৈছিলে এইটো, যোনটো পচলাৰ ৰেচিপি হয়। লগতে মই অকণমান চালাড কাটি লৈছোঁ, আৰু এয়া লৈছোঁ কণী পিটিকা, তাৰপিছত ইপিনে হৈছে ডাল। গতিকে খাই পিনে চাওঁ আৰু আপোনালোকক লগতে জনাই আছোঁ কেনেকুৱা হৈছে। চ' প্ৰথমতে মই অকল পচলাখিনি ট্ৰাই কৰি চাম কেনেকুৱা হৈছে খাব। পচলাখিনি চিম্পল এণ্ড সঁচাকৈয়ে বহুত টেষ্টি হৈছে খাব। আপোনালোকে ব্লগটো চাই থাকিব, কেনেকুৱা পায় ৰেচিপিটো চাই পিনে জনাব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।